হেল্ল' গাইজ, মই ইনৰা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এটা ধুনীয়া জেগাত, আৰু ক'ত গৈ আছোঁ ভিডিঅ'টো যদি শেষলৈকে চাই তেতিয়া গম পাব। আৰু আমি দেখিছেনে ধেমালি কৰি গৈ আছোঁ। আৰু এয়া হৈছে মাইনী বা আৰু এয়া হৈছে অংকিতা বা। আজি ফাৰ্ষ্ট লগ পাইছোঁ বা দুজনী, আৰু বাহঁতৰ কথা শুনি থাকোঁ কিন্তু লগ পোৱা নাছিলোঁ। আৰু এয়া হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু এয়া হৈছে বেষ্ট ফ্ৰেণ্ডৰ ভিনদেউ, মানে মোৰো ভিনদেউ। আৰু তাৰপৰা এয়া দেখিছেনে আমি ধেমালি কৰি গৈ পালোঁগৈ এটা ধুনীয়া ভিউ। আমি বৰ্তমান আহিছোঁ অৰুণাচলত থকা লংডিঙলৈ, আৰু ইয়াত মানে বহুত ধুনীয়া আপোনালোকে ভিউ দেখিবলৈ পাব। আৰু যোন আহিছে তেওঁলোকে গম পাইছে। আৰু তাৰপৰা কিবা এটা বোলো খাই লওঁ, ৰাতিপুৱাই যিহেতু ওলাই অহা একো এটা খোৱাও নাছিলোঁ, কিবা এটা খাই আকৌ মানে আগলৈ যিমান গৈ থাকিব সিমান ধুনীয়া আপোনালোকে ভিউ পাই গৈ থাকিব। তাৰপৰা ইয়াৰ ওপৰত উঠিছোঁ, এটা ৱাটাৰফল আছে বুলি কৈছে, তাকে উঠি গৈ আছোঁ। আৰু এয়া চাওকচোন ইমান এটা ধুনীয়া ৱাটাৰফল, আৰু বহুত ওপৰৰ পৰা পানী বৈ আহে। ইয়াত মানে সৰু বহুত ৱাটাৰফল আছে দেই। তো এয়া আৰু এটা ধুনীয়া ভিউ বুলি আপোনালোকক দেখাই দিওঁ। এইটো মানে ৰেষ্টুৰেণ্ট এখনৰ ওপৰত উঠিলে এই ভিউটো দেখা পোৱা যায়। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব। ভাল লাগিলে লাইক কৰিব, ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বাই।